हेलो स्टूडेंट्स तो मैं आशा करूँ जे तुम्हारे कम्पार्टमेंटल एग्जाমৰ रिजल्ट चेक কৰিছা যিকেইজন ষ্টুডেণ্টে এতিয়ালৈকে ৰিজাল্ট চেক কৰা নাই তেওঁলোকে sevaonline.org ৱেবছাইটত গৈ তোমালোকে চেক কৰিব পাৰিবা লগতে প্লে ষ্টৰৰ পৰা তোমালোকে আসিফ ৰিজাল্টছ নামৰ এটা এপ্লিকেশ্যন আছে ডাউনলোড কৰি ল'ব পাৰিবা তাত তোমালোকে গৈ ৰিজাল্টটো চেক কৰিব পাৰিবা আৰু স্ক্ৰীনত তোমালোকক মই দেখাই দিছোঁ যদি তোমালোকে ৱেবছাইটৰ পৰা ৰিজাল্টটো চেক কৰিব খোজা তেতিয়াহ'লে তোমালোকে sevaonline.org বুলি গুগলত সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পিছত HSLC কম্পাৰ্টমেণ্টেল এক্সাম 2025 ৰিজাল্ট এনেকুৱা এটা ইণ্টাৰফেচ আহিব তাত তোমালোকে নিজৰ ৰোল মানে কি কম্পাৰ্টমেণ্টেল এক্সাম দিওঁতে তোমালোকে যেনেকৈ ৰোল আৰু নাম্বাৰ দিছিলে সেইটা তোমালোকে এণ্টাৰ কৰিবা এণ্টাৰ কৰাৰ পিছত তোমালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিবা আৰু তোমালোকে প্লে ষ্টৰৰ পৰা আসিফ ৰিজাল্টছ নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিলেও ৰিজাল্টটো চেক কৰিব পাৰিবা এতিয়া মেইন কথা হৈছে তোমালোকে যিকেইজনে ৰিজাল্ট চেক কৰিছে আৰু যিকেইজনৰ ৰিজাল্ট বেয়া হৈছে তেওঁলোকে এতিয়া কি কৰিব পাৰিব লগতে যিকেইজনে এইবাৰ পাছ কৰিছে কম্পাৰ্টমেণ্টেল এক্সামত তেওঁলোকৰ এডমিশ্যন কেতিয়া হ'ব কেনেকৈ ল'ব পাৰিব এই সকলোখিনি কথা তোমালোকক মই ভালদৰে ক'ম তো তোমালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাবা আৰু মোৰ কথাখিনি বুজিবলৈ ট্ৰাই কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে দেন লাইক কৰিবা আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা দেন প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল তেন্তে বলা আমি মেইন টপিকত আগবাঢ়ো আজি অৰ্থাৎ 16 জুন তাৰিখে দিনৰ 11 বজাত কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছে তো তোমালোকে ৰিজাল্ট চেক কৰিছা আৰু যদি তোমালোকৰ ৰিজাল্ট বেয়া হৈছে তেতিয়াহ'লে তোমালোকে এতিয়া কি কৰিবা হৈ যোৱা কম্পাৰ্টমেণ্টেল এক্সামটো 90 মাৰ্কছৰ আছিল আৰু যিকেইজন ষ্টুডেণ্টে OMRত 13 নম্বৰ আৰু লগতে ডেছক্ৰিপটিভ পাৰ্টত 14 মাৰ্কছ পোৱা নাছিল তেওঁলোকে নিশ্চয়কৈ এবাৰ ফেইল কৰিছে আৰু যিকেইজন ষ্টুডেণ্টে পাছ কৰিছে তেওঁলোকে হয়তো মিনিমাম মাৰ্কছৰ এলিজিবিলিটিটো ফুলফিল কৰিছে সো যিকেইজনে পাছ কৰিছে তেওঁলোকক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল এতিয়া যিকেইজনে ফেইল কৰিছে তেওঁলোকৰ কাৰণে কি হ'ব তেওঁলোকে এতিয়া কৰিব লাগিব যে যেহেতু সেৱাই অফিচিয়েল নটিফিকেশ্যনত মেনশ্যন কৰিছিল যে কম্পাৰ্টমেণ্টেল এক্সামটো জুন মাহত অনুষ্ঠিত হ'ব আৰু লগতে যিকেইজন ষ্টুডেণ্টে কম্পাৰ্টমেণ্টেল এক্সাম দিব তেওঁলোকে মাত্ৰ এবাৰেই কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিব যদি তেওঁলোকে এই পৰীক্ষাত পাছ কৰে তেতিয়াহ'লে তেওঁলোকে নতুনকৈ এখন কলেজত এডমিশ্যন ল'ব পাৰিব আৰু যদি ফেইল কৰে তেতিয়াহ'লে তেওঁলোকে কিন্তু অহাবাৰ নতুনকৈ 10ত এডমিশ্যন ল'ব লাগিব এতিয়া যিকেইজন ষ্টুডেণ্টে ফেইল কৰিছে তেওঁলোকে ক্লাছ 10ত নতুনকৈ পঢ়িব লাগিব আৰু অহাবাৰ 2026 চনত যেনেকৈ মেট্ৰিক পৰীক্ষা হ'ব যিকেইজন ষ্টুডেণ্টে এক্সাম দিব তেওঁলোকৰ লগত কম্পাৰ্টমেণ্টেল এক্সামত ফেইল কৰা ষ্টুডেণ্টবিলাকেও এক্সাম দিব পাৰিব অৰ্থাৎ যিকেইজনে ফেইল কৰিছে তেওঁলোকে নতুনকৈ ক্লাছ 10ত এডমিশ্যন ল'ব লাগিব তোমালোকে এতিয়া নিজৰ হেড টিচাৰ বা স্কুলৰ লগত কণ্টেক্ট কৰা যিখন স্কুলত তোমালোকে পঢ়িছিলা তাত গৈ তোমালোকে ক্লাছ কৰিব লাগিব যদি বিচৰা ক্লাছ কৰিব আৰু যিকেইজনে এক্সাম দিব নোখোজে অহাবাৰ তেতিয়া তেওঁলোকৰ কাৰণে একো বেলেগ উপায় নাই যিকেইজনে পাছ কৰিব খোজে তেতিয়াহ'লে তেওঁলোকে কিন্তু অহাবাৰ মেট্ৰিক দি পাছ কৰাৰ এটা চান্স আছে সো তোমালোকে যিকেইজনে ফেইল কৰিছা ফেইল কৰা ষ্টুডেণ্টবিলাকে স্কুলৰ লগত কণ্টেক্ট কৰা তেওঁলোকক জনোৱা যে ছাৰ আমি ফেইল কৰিছোঁ এতিয়া আমি নতুনকৈ এডমিশ্যন ল'ম ক্লাছ 10ত আৰু তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব 2026 চনত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে বিকজ 26 চনত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব বেছি দিন নাই মেক্সিমাম 7 মান্থছ আছে এই 7 মান্থছৰ ভিতৰত তোমালোকে আৰু এটা চান্স পাবা যদি তোমালোকে বিচৰা ওকে অফিচিয়েল নোটিফিকেশ্যনত পইণ্ট নাম্বাৰ 9 successful candidates will get complete fresh marksheet cum certificate incorporating the marks obtained by them in the compartmental examination যিকেইজন ষ্টুডেণ্টে এইবাৰ পাছ কৰিছে তেওঁলোকক সেৱাই বা আসিফে এখন নতুন মাৰ্কশ্বিট লগতে এখন নতুন চাৰ্টিফিকেট প্ৰদান কৰিব আৰু য'ত তেওঁলোকৰ কম্পাৰ্টমেণ্টেল এক্সামত লাভ কৰা নম্বৰসমূহ থাকিব আৰু এইখন মাৰ্কশ্বিট লৈ তেওঁলোকে কলেজত এডমিশ্যন ল'ব পাৰিব কেনেকৈ ল'ব লাগে তোমালোকক মই দেখাইছোঁ তো তোমালোকে স্ক্ৰীনত দেখা পাইছা যোৱাকালি এখন নটিছ হয় নটিছখনত ডাইৰেক্টলি লিখা আছে যে এজ পাৰ পেৰা 7 অফ গভৰ্ণমেণ্ট নটিফিকেশ্যন ইমেইল নম্বৰ নটিফিকেশ্যন মতে যিকেইজন ষ্টুডেণ্টে পাছ কৰিব তেওঁলোকক এখন ডিজিটেল মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিবা তোমালোকে ৰিজাল্টৰ লগতে সেই মাৰ্কশ্বিটখন লৈ তোমালোকে যিখন কলেজত এডমিশ্যন ল'ব খোজা তাত গৈ তোমালোকে সেই মাৰ্কশ্বিটখন ছাবমিট কৰিবা ছাবমিট কৰাৰ পিছত কলেজৰ অথৰিটিবিলাকে sevaonline.org গৈ তেওঁলোকে বা আসিফ ৰিজাল্টছ নামৰ এপ্লিকেশ্যনটোৰ পৰা সেই মাৰ্কশ্বিটখন ভেৰিফাই কৰিব আৰু তোমালোকক এডমিশ্যন দিব তোমালোকৰ এডমিশ্যন প্ৰচেছটো এনেকুৱা হ'ব লগতে কিছুমান দৰকাৰী ডকুমেণ্টছ লাগিব লাইক তোমালোকৰ এডমিট কাৰ্ডখন লাগিব ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব বাৰ্থ চাৰ্টিফিকেট বা তোমালোকৰ মাৰ্কশ্বিটখন আৰু তোমালোকক এখন সেৱাই এখন চাৰ্টিফিকেট দিব পাছ কৰা বুলি সেইখন চাৰ্টিফিকেট তোমালোকক দিব লাগিব সো তোমালোকে নিশ্চয়কৈ কথাখিনি বুজি পাইছা যিকেইজন ষ্টুডেণ্টে পাছ কৰিছে তেওঁলোকৰ কাৰণে গুড নিউজ হয় এইটো তেওঁলোকে নতুনকৈ এডমিশ্যন ল'ব পাৰিব আৰু তেওঁলোকে পঢ়িব পাৰিব HS ফাৰ্ষ্ট ইয়েৰত ওকে আৰু যিকেইজনে ফেইল কৰিছে তেওঁলোকৰ কাৰণে গুড নিউজ নহয় বাট এটা অপশ্যন আছে আৰু সেইটো হৈছে ক্লাছ 10ত নতুনকৈ পঢ়া আৰু তাত পঢ়ি তোমালোকে 26 চনত মেট্ৰিক এক্সাম দি নতুনকৈ পাছ কৰিব পাৰিবা
আৰু এইটোৱে হৈছে তোমালোকৰ হাতত থকা অন্তিম উপায়। চ' তোমালোকে 26 চনত মেট্ৰিক এক্সাম দিবা, যিকেইজনে ফেইল কৰিছে আৰু যিকেইজনে পাছ কৰিছে তেওঁলোকে এখন কলেজত যাবা, যিখন কলেজত তোমালোকে এডমিশ্যন ল'ব খোজা, তাত গৈ তোমালোকে নতুন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন প্ৰভাইড কৰাবা আৰু নিজৰ টিচাৰকো তেওঁলোকক ক'বা যে পাছ কৰিছোঁ আমি, এতিয়া আমাক এডমিশ্যন দিব লাগে। তেওঁলোকে বাকী কামখিনি কৰিব, তোমালোকে বেছি টেনশ্যন ল'ব নালাগে। চ' আজিৰ কাৰণে এইখিনি আছিল আৰু তোমালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে মোক কমেণ্টত নিশ্চয়কৈ জনাবা, বিকজ মই তোমালোকৰ ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছোঁ। চ' থেংক ইউ so much guys for watching the video and see you in the next video.